My grandmother and I were good friends. মোৰ আইতা আৰু মই ভাল বন্ধু আছিলোঁ. My parents left me with her when they went to live in the city and we were constantly together. মোৰ মা দেউতাই মোক এৰি গৈছিলে কাৰ লগত আইতাৰ লগত. My parents left me with her when they went to live in the city. গতিকে কি মোৰ মা দেউতাই মোক আইতাৰ লগত এৰি গৈছিলে যেতিয়া তেওঁলোকে ক'ত গৈছিল যেতিয়া তেওঁলোকে চিটিত চহৰত যেতিয়া থাকিবলৈ গৈছিলে. And we were constantly together. আৰু আমি তেতিয়াৰ পৰাই constantly একেলগে আছিলোঁ হয় continuously আমি একেলগে আছিলোঁ. She used to wake me up in the morning and get me ready for school. আইতাকে কি কৰিছিলে সি বুলি কৈ আইতাকৰ কথা বুজাইছে. আইতাই কি কৰিছিলে used to wake me up in the morning মোক সদায় ৰাতিপুৱা শুৱাৰ পৰা উঠাইছিলে and get me ready for school আৰু স্কুলৰ কাৰণে কি কৰিছিলে মোক ৰেডি কৰিছিলে মোক প্ৰিপেয়াৰ কৰিছিলে স্কুল যাবৰ কাৰণে. She said her morning prayer in a monotonous sing song while she bathed and dressed me in the hope that I would listen and get to know it by heart. So she said her morning prayer in a monotonous sing song. ইয়াতে কি কৈছে যে তেওঁৰ আইতাকে কি কৈছিলে ৰাতিপুৱাৰ যিটো প্ৰাৰ্থনা সেই প্ৰাৰ্থনাটো কেনেকৈ কৈছিলে কেনেকৈ গাইছিলে ইন এ মনোটোনাছ চিং চং. মনোটোনাছ মানে হৈছে যিটো বস্তুত ইণ্টাৰেষ্টটো নাহে যিটো বস্তু বৰিং লাগে তাৰমানে সেইটোক আমি কি কওঁ মনোটোনাছ কওঁ. আৰু কি ইন এ মনোটোনাছ চিং চং. চিং চং বুলি ক'লে তাৰমানে এইটো বুজায় ধৰি লোৱা আমি কিবা এটা যদি কৈছোঁ বা ধৰি লোৱা কিবা গান এটাই গাইছোঁ বা কিবা প্ৰেয়াৰ এটাই কৰিছোঁ ধৰি লোৱা কেৱল ভাৱেলবোৰ ইউজ কৰি খুব এটা স্পষ্ট নোহোৱাকৈ যদি আমি বস্তুটো গাইছোঁ বা যদি কিবা কথা এটা কৈছোঁ এনেকৈ ধৰণৰ যদি মানে বস্তুটো গাইছোঁ তেতিয়াহ'লে সেইটো মানে চিং চং বুলি কয়. তেওঁ মানে যিটো আইতাকে যিটো মৰ্ণিঙৰ যিটো প্ৰাৰ্থনা আছিলে ৰাতিপুৱাৰ যিটো প্ৰাৰ্থনা তেওঁ কৰিছিলে সেইটো মানে শুনি পেলাই তাৰমানে কি খুব এটা তাৰমানে তেওঁ কেনেকৈ গাইছিলে এটা তাৰমানে হেৰি আছিলে যিটো শুনি মানে অলপ বৰিং লাগিছিলে আৰু মানে কি তেওঁ অলপ ভাৱেল লগাই পেলাই গাইছিলে অলপ মানে খুব এটা স্পষ্টকৈ গোৱা নাছিলে তেওঁ. while she bathed and dressed me আৰু সেই মৰ্ণিং প্ৰেয়াৰটো সেই ৰাতিপুৱাৰ প্ৰাৰ্থনাটো আইতাকে কেতিয়া গাইছিলে যেতিয়া তেওঁক হেৰি কৰিছিলে গা ধুৱাই দিছিলে আৰু কাপোৰ পিন্ধাই দিছিলে. in the hope that I would listen and get to know it by heart. আৰু আইতাকে কি আশাত এইটো গাইছিলে কি আশাত ইন দ্য হোপ ডেট আই উড লিচন এণ্ড গেট টু ন' ইট বাই হাৰ্ট. তেওঁ এইটো আশা কৰিছিল আইতাকে এইটো আশা কৰিছিল যে তেওঁ যাতে লিখকে যাতে কি কৰে সেইটো শুনে সেই মৰ্ণিং প্ৰেয়াৰটো যাতে শুনে এণ্ড গেট টু ন' ইট বাই হাৰ্ট আৰু সেইটো যেন অন্তৰৰ পৰা যেন সেইটো কি হয় এইটো জানিবলৈ বা বুজিবলৈ যেন চেষ্টা কৰে. I listened because I loved her voice. মই এইটো শুনিছিলোঁ কাৰণ মই আইতাৰ মানে কি ভইচটো ভাল পাইছিলোঁ মই তেওঁৰ ভইচটো বা মাতটো শুনি মই ভাল পাইছিলোঁ বাট নেভাৰ ব'ডাৰ টু লাৰ্ণ ইট. কিন্তু কেতিয়াও কি কৰিছিলোঁ কেতিয়াও এইটো ব'ডাৰ টু লাৰ্ণ ইট. ব'ডাৰ মানে হৈছে কিবা এটা কৰিবলৈ কষ্ট কৰা. তো এইটো যদিও শুনি ভাল পাইছিল তেওঁ কিন্তু সেইটো শিকিবৰ কাৰণে কেতিয়াও তেওঁ কষ্ট কৰা নাছিলে. Then she would fetch my wooden slate which she had already washed and plastered with yellow chalk. তাৰপিছত কি কৰিছিলে আইতাকে she would fetch my wooden slate. fetch মানে হৈছে এনেকৈ গৈ অনা তাৰমানে she would fetch my wooden slate. তাৰপিছত এই কামটো মানে হোৱাৰ পিছত তেওঁ কি কৰিছিলে আইতাকে স্লেটখন যিখন আছিলে তেওঁৰ যিখন কাঠৰ স্লেট আছিলে সেই কাঠৰ স্লেটখন গৈ আনিছিলে which she had already washed and plastered with yellow chalk. যিখন তেওঁ অলৰেডি কি কৰিছিলে ধুইছিলে she has already washed যিখন স্লেট আইতাকে ধুই থৈছিলে and plastered with yellow chalk আৰু সেইখন কি কৰিছিলে yellow chalk মানে হালধীয়া চকেৰে কি কৰিছিলে প্লাষ্টাৰ কৰি থৈছিলে প্ৰলেপ দি থৈছিলে. চকটো যিটো তোমালোকেতো জানা চকটো চক মাটি যিটো সেইটো কথাই কৈছে. হালধীয়া চকেৰে কি কৰিছিলে যিখন স্লেট অলৰেডি তেওঁ প্ৰলেপ দি থৈছিলে আৰু ধুইও থৈছিলে তাৰ আগত. টাইনি আৰ্থেন ইংপট এটা টাইনি সৰু আৰ্থেন ইংপট. আৰ্থেন মানে হৈছে মাটিৰে বনোৱা তাৰমানে গতিকে এটা সৰু মাটিৰে বনোৱা ইংপট এটা চিয়াহী দোৱাত এণ্ড আ ৰেড পেন আৰু এটা ৰঙা চিয়াহীৰ কলম. তাই দেম ইন অল ইন এ বাণ্ডল এণ্ড হেণ্ডেড টু মি. আৰু এই গোটেইখিনি কি কৰিছিলে তাই দেম অল ইন এ বাণ্ডল গোটেইখিনি বান্ধি দিছিলে এটা টোপোলাত
বাণ্ডল মানে হৈছে টোপোলা এণ্ড হেণ্ড ইট টু মি আৰু এইটো মোৰ হাতত দিছিলে আফটাৰ এ ব্ৰেকফাষ্ট অব এ থিক ষ্টেল চাপাতি উইথ আ লিটল বাটাৰ এণ্ড চুগাৰ স্প্ৰেড অন ইট আৰু তাৰপিছত কি হৈছিলে আফটাৰ এ ব্ৰেকফাষ্ট অব তাৰপিছত কি কৰিছিলে তেওঁ ব্ৰেকফাষ্ট কৰিছিলে আৰু ব্ৰেকফাষ্টটো কিহৰ আছিল বুলি কৈছিলে ব্ৰেকফাষ্টটো তোমালোকে জানা ৰাতিপুৱা যিটো খালী পেটত খোৱা হয় সেইটোকে কি কোৱা হয় সেইটো ব্ৰেকফাষ্ট ৰাতিপুৱা খালী পেটত যি খাদ্য আমি খাওঁ সেইটোক ব্ৰেকফাষ্ট বোলা হয় তো আফটাৰ এ ব্ৰেকফাষ্ট অফ এ থিক ষ্টেল চাপাতি ব্ৰেকফাষ্ট কিহেৰে তেওঁ কৰিছিলে উইথ এ থিক ষ্টেল চাপাতি এটা ডাঠ আৰু ষ্টেল মানে হৈছে মানে খেৰখেৰীয়া লগা তাৰমানে খাই যিটো বস্তু খেৰখেৰীয়া লাগে বুলি আমি কওঁ সেইটোৱে হৈছে ষ্টেল আৰু বাহি বুলিও ক'ব পাৰোঁ ষ্টেল চাপাতি উইথ এ লিটল বাটাৰ এণ্ড চুগাৰ স্প্ৰেড অন ইট আৰু তাৰ ওপৰত কি আছিলে অলপ কম বাটাৰ অলপমান বাটাৰ আৰু কি চেনি আছিলে তাৰ ওপৰত কি স্প্ৰেড কৰা আছিল আৰু সেই চাপাতিটোৰে কি কৰিছিলে তেওঁলোকে ব্ৰেকফাষ্ট কৰিছিলে উই ৱেণ্ট টু স্কুল আৰু সেই ব্ৰেকফাষ্টটো কৰাৰ পিছত কি হৈছিলে স্কুললৈ তেওঁলোক ওলাইছিলে শ্বি কেৰিড ছেভাৰেল ষ্টেল চাপাতিজ উইথ হাৰ ফৰ দ্য ভিলেজ ডগছ আৰু তাই কি কৰিছিলে অলপমান কি লৈছিলে ষ্টেল চাপাতি সেই যিবোৰ তাৰমানে খেৰখেৰীয়া লগা সেই বাহি যিবিলাক চাপাতি আছিলে সেই চাপাতি অলপ নিজৰ লগতে কি কৰিছিলে কঢ়িয়াইছিলে তেওঁ উইথ হাৰ নিজৰ সৈতে ফৰ দ্য ভিলেজ ডগছ আৰু কাৰ কাৰণে নিছিলে সেই বাহি চাপাতিখিনি ভিলেজ ডগ ৰাস্তাত যাওঁতে যেতিয়া কুকুৰবিলাক তাৰমানে পায় গাঁৱৰ ৰাস্তাত তাৰমানে যিবোৰ কুকুৰ পায় সেই কুকুৰবোৰক দিবৰ কাৰণে কি কৰিছিলে সেই চাপাতিবিলাক কেৰি কৰি আইতাকে লৈ গৈছিলে My grandmother always went to school with me because school was attached to the temple. মোৰ আইতা সদায় মোৰ লগত স্কুললৈ গৈছিলে কাৰণ স্কুল was attached to the temple. স্কুলখন কি আছিলে টেম্পল মানে মন্দিৰৰ লগত কি আছিলে এটেচ আছিলে মন্দিৰৰ লগ লাগি আছিলে স্কুলৰ গাতে লাগি তাৰমানে মন্দিৰ আছিলে সেইকাৰণে তেওঁ যেতিয়া স্কুললৈ গৈছিলে লগতে আইতাকো গৈছিলে দ্য প্ৰিষ্ট taught us the alphabet and the morning prayer আৰু পূজাৰীজনে আমাক কি শিকাইছিল এলফাবেট এণ্ড দ্য মৰ্ণিং প্ৰেয়াৰ পূজাৰীজনে আমাক এলফাবেট আৰু ৰাতিপুৱাৰ যিটো প্ৰাৰ্থনা সেই প্ৰাৰ্থনা শিকাইছিলে While the children sat in rows on either side of the veranda singing the alphabet or the prayer in a chorus যেতিয়া শিশুবোৰ বহিছিলে ইন ৰজ মানে পাতি পাৰি তাৰমানে পাতি পাৰি যেতিয়া শিশুবোৰ বহিছিলে অন আইডাৰ ছাইড অফ দ্য বাৰাণ্ডাৰ তাৰমানে এছাইডত কি কৰিছিলে শিশুবোৰে পাতি পাৰি বহিছিল ছিঙিং দ্য এলফাবেট অৰ দ্য প্ৰেয়াৰ ইন এ কোৰাছ আৰু তেওঁলোকে বহি লৈ কি কৰিছিলে সেই এলফাবেট আৰু বা সেই প্ৰেয়াৰটো প্ৰাৰ্থনা কি কৰিছিলে গাইছিলে তেওঁলোকে সেই এলফাবেট বা সেই প্ৰাৰ্থনা কোৰাছত গাইছিলে মানে তেওঁলোকে গ্ৰুপ হৈ গাইছিলে কোৰাছ বুলি ক'লে আমি কি বুজো এটা গ্ৰুপত যেতিয়া কোনোবাই এটা গান গাইছে কোনোবাই মিলি যদি গ্ৰুপ সং পাৰফৰ্ম কৰিছে বা যদি কোনোবাই মিলি গ্ৰুপ ডান্স পাৰফৰ্ম কৰিছে তেতিয়াহ'লে আমি হেতুক কি কওঁ কোৰাছ কওঁ গতিকে হেৰিখিনিয়ে যিখিনি চিলড্ৰেন আছিলে চিলড্ৰেনখিনিয়ে কি কৰিছিলে পাতি পাৰি বহিছিলে আৰু তেওঁলোকে এলফাবেট আৰু মৰ্ণিং প্ৰেয়াৰখিনি কোৰাছত গাইছিলে সমূহীয়াকৈ গাইছিলে মাই গ্ৰেণ্ডমাদাৰ ছেট ইনচাইড ৰিডিং দ্য স্ক্ৰিপচাৰ আৰু সেইখিনি সময়তে কি কৰিছিলে মোৰ আইতাই ছেট ইনচাইড ৰিডিং দ্য স্ক্ৰিপচাৰ ভিতৰত বহিছিলে ৰিডিং দ্য স্ক্ৰিপচাৰ ভিতৰত বহি তেওঁ কি পঢ়ি আছিলে তেওঁ স্ক্ৰিপচাৰবোৰ পঢ়ি আছিলে স্ক্ৰিপচাৰ মানে হৈছে ধৰ্মগ্ৰন্থ বা বাইবেল বুলিও আমি ক'ব পাৰোঁ ডিক্সনেৰীত সেইটো বাইবেল বুলিও পোৱা যায় বা সেইটো ধৰ্মগ্ৰন্থ বা ধৰ্মশাস্ত্ৰ বুলিও পোৱা যায় তো when we had both finished we would walk back together যেতিয়া আমি দুইজনে কি কৰিছিলোঁ দুইজনে যেতিয়া সমাপ্ত কৰিছিলোঁ we would walk back together তেতিয়া আমি কি কৰিছিলোঁ আমি দুইজনে খোজকাঢ়ি আকৌ উভতি আহিছিলোঁ একেলগে this time the village dogs would meet us at the temple door আৰু এইটো সময়ত কি হৈছিলে the village dogs সেই হেৰিয়াৰ গাঁৱৰ কুকুৰবিলাকে কি কৰিছিলে আমাক লগ পাইছিলে at the temple door আমাক তাৰমানে মন্দিৰৰ দুৱাৰমুখত আমি তাৰমানে কি সেই গাঁৱৰ সেই কুকুৰকেইটাক আমি পাইছিলোঁ they followed us to our home
গ্ৰলিং এণ্ড ফাইটিং উইথ ইটছ আদাৰ ফৰ দ্য চাপাতিজ উইথ থ্ৰিউ টু দেম। আৰু সিহঁতে কি কৰিছিলে, সিহঁতে আমাক ফ'ল' কৰিছিলে টু আৱাৰ হোম, ঘৰলৈকে, হয়। গ্ৰলিং এণ্ড ফাইটিং উইথ ইটছ আদাৰ ফৰ দ্য চাপাতিজ উইথ থ্ৰিউ টু দেম। আমি সিহঁতলৈ যিবোৰ চাপাতি, আইতাকেতো লগত চাপাতি লৈ যায়, হয়। চাপাতিবোৰ কাৰ কাৰণে কিহৰ কাৰণে নিছিলে বুলি আমি আগৰ পেৰাগ্ৰাফটোত পাইছিলোঁ, কুকুৰবোৰৰ কাৰণে, হয়। তো এই কুকুৰবোৰক কি কৰিছিলে, যেতিয়া তেওঁলোকে উভতি আহিছিলে মন্দিৰৰ দুৱাৰমুখত কুকুৰ ভিলেজ ডগকেইটা পাইছিলে, কুকুৰকেইটা পাইছিলে। আৰু সিহঁতে কি কৰিছিলে, সিহঁতে তেওঁলোকক ফ'ল' কৰিছিলে, কাৰণ তেওঁলোকে কি কৰিছিলে, তেওঁলোকে চাপাতিবোৰ সিহঁতলৈ দলিয়াই দিছিলে। আৰু সিহঁতে কি কৰিছিলে, সিহঁতে নিজৰ মাজতে কি কৰিছিলে, কাজিয়া কৰিছিলে, ফাইট কৰিছিলে। এণ্ড গ্ৰলিং মানে গেঙেৰি, ইটোৱে সিটোৰ লগত তাৰমানে কাজিয়া লাগিছিল, ইটোৱে সিটোৰ লগত কি কৰিছিলে, ইটোৱে সিটোক গেঙেৰি মাৰিছিলে, হয়। তেনেকৈ সিহঁতে কি কৰিছিলে, আইতাক আৰু নাতিকক কি কৰিছিলে, ফ'ল' কৰি গৈ আছিলে, কাৰণ কিয় তেওঁলোকে চাপাতি সিহঁতলৈ থ্ৰ' কৰি গৈছিলে, হয়। When my parents were comfortably settled in the city, they sent for us. So, when my parents, যেতিয়া মোৰ মা দেউতাই were comfortably settled in the city, যেতিয়া কমফৰ্টেবলি, কোনো মানে আহুকাল নোহোৱাকৈ, কমফৰ্টেবল বুলি ক'লে কোনো আহুকাল নোহোৱাকৈ যেতিয়া মোৰ মা দেউতাই ছেটেলড ইন দ্য চিটি, চহৰত যেতিয়া থিতাপি ল'লে, দে চেণ্ট ফৰ আছ, তেওঁলোকে কি কৰিলে, ইয়াতে চোৱা, যিটো চেণ্ট ফৰ বুলি যিটো বস্তু পাইছা, সেইটো চেণ্ট ফৰটো এটা প্ৰেজ হয়। চেণ্ট ফৰ মানে এইটো পাষ্ট ফৰ্মত আছে, একচুৱেল হেৰিটো হ'ব চেণ্ড ফৰ, হা। চেণ্ড ফৰ বুলি ক'লে আমি কি বুজোঁ, ধৰি লোৱা কাৰোবাক আহিবলৈ ৰিকুৱেষ্ট কৰিছোঁ বা ডিমাণ্ড কৰিছোঁ, বা কিবা এটা বস্তু পাবলৈ যদি আমি ডিমাণ্ড কৰোঁ, বা কিবা এটা বস্তুৰ কাৰণে যদি আমি ৰিকুৱেষ্ট কৰোঁ, তেতিয়া সেইটোক বুজাবৰ কাৰণে আমি এটা চেণ্টেন্সত চেণ্ড ফৰটো ব্যৱহাৰ কৰোঁ। চ' ইয়াতে কি ক'লে, দে চেণ্ড ফৰ আছ, তাৰমানে মাক দেউতাকে যেতিয়া কোনো প্ৰব্লেম নোহোৱাকৈ চহৰত যেতিয়া থিতাপি ল'লে, তাৰপিছত কি কৰিলে, তাৰপিছত এই মানে আইতাক আৰু নাতিয়েকক কি কৰিলে, চহৰলৈ তাৰমানে মাতি পঠালে, চহৰত থাকিবৰ কাৰণে তাৰমানে মাতি পঠালে। ডেট ৱাজ এ টাৰ্ণিং পইণ্ট ইন আৱাৰ ফ্ৰেণ্ডশ্বিপ। আৰু সেইটোৱে কি আছিলে, এটা টাৰ্ণিং পইণ্ট আছিলে, কাৰ বন্ধুত্বত, তেওঁলোকৰ বন্ধুত্ব কাৰ মাজত বুলি ইয়াতে আমি বুজিম, আইতাক আৰু নাতিয়েকৰ মাজত। আইতাক আৰু নাতিয়েকৰ বন্ধুত্বই সেইখিনিতে তাৰমানে এটা কি পালে, টাৰ্ণিং পইণ্ট এটা পালে, এটা তাৰমানে মূৰ এটা পালে, তাৰমানে বুজি পাইছা। Although we shared the same room, my grandmother no longer came to school with me. যদিও কি আমি একেটা ৰুমতেই আছিলোঁ, একেটা ৰুমে আমি কি কৰিছিলোঁ, শ্বেয়াৰ কৰিছিলোঁ, ভাগ কৰিছিলোঁ। My grandmother no longer came to school with me. মোৰ কিন্তু আইতাই no longer came to school with me, স্কুললৈ তাৰমানে যাওঁতে আৰু কেতিয়াও মোৰ লগত অহা নাছিলে। আগতে যেনেকৈ ভিলেজত থাকোঁতে কি হৈছিলে, সদায় আইতাকে কি কৰে, সদায় আইতাকে তেওঁৰ লগত তেওঁৰ লগতে যায়, স্কুললৈ নাযায়, কিন্তু স্কুলৰ কাষত থকা সেই মন্দিৰটোলৈ যায়, আৰু তাত গৈ কি কৰে, তাত গৈ স্ক্ৰিপচাৰ পঢ়ে, হয়। বা বাটত যিবোৰ কুকুৰ পায়, সেই কুকুৰবোৰক কি কৰে, কুকুৰবোৰক সেই চাপাতিবিলাক দলিয়াই যায়। কিন্তু চহৰলৈ অহাৰ পিছত কি হ'ল, চহৰলৈ অহাৰ পিছত আৰু স্কুলত থ'বৰ কাৰণে বা স্কুললৈ তেওঁ যাওঁতে লগত আৰু আইতাক কেতিয়াও নোযোৱা হ'ল। I used to go to an English school in a motor bus. তো কি হ'ল, যেতিয়া হেৰিয়ালৈ যেতিয়া গ'ল, চহৰলৈ যেতিয়া গ'ল, তেতিয়া কি হ'ল, তেওঁ এখন ইংলিছ স্কুললৈ যাবলৈ ল'লে। আৰু কিহত গৈছিলে, স্কুললৈ মটৰ বাছত গৈছিলে, হয়। চহৰলৈ গৈ পেলাই এখন ইংলিছ স্কুলত তেওঁ এডমিশ্যন ল'লে, তাৰপিছত সেইখনলৈ যেতিয়া স্কুললৈ যায়, তেতিয়া মটৰ বাছত যায়। There were no dogs in the street. আৰু তাৰমানে চহৰৰ ৰাস্তাবিলাকত কোনো নাছিলে, কোনো কুকুৰ নাছিলে। গাঁৱত থাকোঁতে যেনেকৈ ৰাস্তাত মানে কুকুৰ পায়, কিন্তু তেওঁ স্কুললৈ যাওঁতে ষ্ট্ৰীটবোৰত কোনো মানে কুকুৰ পোৱা নাছিলে। গতিকে and she took to feeding sparrows in the courtyard of our
চিটি হাউচ গতিকে ইয়াত স্কুললৈ যাওঁতে ৰাস্তাত কুকুৰ পোৱাটো বুজোৱা নাই ইয়াতে আচলতে বুজাইছে যে ৰাস্তাত চহৰৰ ৰাস্তাবোৰত কুকুৰ যিহেতু নাথাকিছিলে গতিকে কি কৰিলে যে শ্বি টুক টু ফিডিং স্পেৰ'জ ইন দ্য কোৰ্টয়াৰ্ড অফ আৱাৰ চিটি হাউচ গতিকে আইতাকে কি কৰিলে শ্বি বুলি কৈ ইয়াতে শ্বি বুলি আচলতে গোটেইখিনিতে ষ্টাৰ্টিঙৰ পৰা এতিয়ালৈকে আইতাকৰ কথাই কৈ আছে আইতাকে কি কৰিলে তাৰপিছত শ্বি টুক টু ফিডিং স্পেৰ'জ তাৰমানে যিবোৰ ঘনচিৰিকা চৰাই স্পেৰ' মানে হৈছে ঘনচিৰিকা চৰাই সেই ঘনচিৰিকা চৰাইবিলাককে তাৰমানে কি কৰিবলৈ ল'লে খুৱাবলৈ ল'লে ইন দ্য কোৰ্টয়াৰ্ড অফ আৱাৰ চিটি হাউচ আমাৰ চহৰৰ ঘৰৰ যিখন চোতাল আছিলে সেই চোতালত তাৰমানে এতিয়াতো চোতালত আহি পেলাই চৰাই পৰেহি ন সেই যিবোৰ ঘনচিৰিকা চৰাই আহি পৰিছিলেহি চোতালত সিহঁতকে কি কৰিবলৈ ল'লে সিহঁতকে খুৱাবলৈ ল'লে এজ দ্য ইয়াৰ্ছ ৰ'ল্ড বাই উই চ লেছ অফ ইচ আদাৰ মানে কি হ'ল বছৰ বাগৰাৰ লগে লগে কি হ'ল উই চ লেছ অফ ইচ আদাৰ আমি ইজনে সিজনক কমাই দেখিবলৈ ল'লোঁ ফৰ চাম টাইম শ্বি কণ্টিনিউড টু ৱেক মি আপ এণ্ড গেট মি ৰেডি ফৰ স্কুল এটা এনেকুৱা সময় আছিল এনেকুৱা কিছুমান সময় আছিলে যেতিয়া তেওঁ মোক কণ্টিনিউৱাছলি প্ৰায়ে কি কৰিছিলে মোক ৰাতিপুৱা শুৱাৰ পৰা উঠাই দিছিলে এণ্ড গেট মি ৰেডি ফৰ স্কুল আৰু স্কুলৰ কাৰণে কি কৰিছিলে তেওঁ মোক ৰেডি কৰি দিছিলে হুৱেন আই কেম বেক শ্বি উড আস্ক মি হোৱাট দ্য টিচাৰ হেড টট মি যেতিয়া মই স্কুলৰ পৰা উভতি আহিছিলোঁ আইতাই মোক কি সুধিছিলে যে স্কুলত হেৰিয়ে কি শিকালে টিচাৰে কি শিকালে সেয়া মোক সুধিছিলে I would tell her English words and little things of Western science and learning. আৰু যিহেতু আমি আগৰ পেৰাগ্ৰাফটোত পাইছোঁ যে কি হ'ল আইতাক আৰু নাতিয়েকে কি হ'ল এখন নতুন চহৰলৈ শ্বিফ্ট কৰিলে হয় মাক দেউতাকে যিখন চহৰত কি কৰিছিলে বাস কৰি আছিলে সেইখন চহৰলৈ আইতাক আৰু নাতিয়েক কি হ'ল সেই গাঁৱৰ ঘৰৰ পৰা আহি পেলাই এখন নতুন ইংলিছ মিডিয়াম স্কুলত কি হ'ল তেওঁ নাম লগালে তাৰপিছত কি হ'ল যে I would tell her English words and little things of Western science and learning. So কি শিকিছিলে সেই ইংলিছ স্কুলখনত কি শিকিছিলে নাতিয়েকে আইতাক কৈছিলে তো ইংলিছ ৱৰ্ডছ ইংৰাজী শব্দ শিকিছিলে লিটল থিংছ অফ ৱেষ্টাৰ্ণ ছায়েন্স এণ্ড লাৰ্ণিং ৱেষ্টাৰ্ণ ছায়েন্সৰ তাৰমানে ৱেষ্টাৰ্ণ বিজ্ঞানৰ কিছুমান তাৰমানে কি বস্তু সৰু সৰু কিছুমান বস্তু তেওঁ শিকিছিলে আৰু সেইখিনি আইতাকৰ আগত কৈছিলে যে মই এইখিনি শিকিছিলোঁ ইংৰাজী শব্দ শিকিছোঁ পশ্চিমীয়া বিজ্ঞানৰ মই কিছুমান সৰু সৰু বস্তু শিকিছোঁ দ্য ল অফ গ্ৰেভিটি হৈছে মাধ্যাকৰ্ষণ শক্তিৰ বিষয়ে শিকিছে আৰ্কিমেডিছ প্ৰিন্সিপল আৰ্কিমেডিছৰ সূত্ৰৰ বিষয়ে শিকিছে দ্য ৱৰ্ল্ড বিং ৰাউণ্ড এটচেট্ৰা আৰু পৃথিৱীখন যে গোল হয় এইবোৰ শিকিছে তাৰমানে আইতাকক কৈছিলে দিছ মেড হাৰ আনহেপ্পী আৰু এইখিনি যেতিয়া আইতাকে গম পাইছিল যে এইখিনি বস্তু তেওঁ শিকিছে তেতিয়া আইতাকে কি হৈছিলে আইতাক সুখী হোৱা নাছিলে শ্বি কুডণ্ট হেল্প মি উইথ মাই লেচনছ তাৰমানে ভাল পোৱা নাছিলে আৰু মোৰ তাৰমানে হেৰিবোৰৰ লগত মই যিখিনি শিকিছিলোঁ সেইখিনিক লৈ আইতাই মোক কি কৰিব পৰা নাছিলে আইতাই মোক সহায় কৰিব পৰা নাছিলে She didn't believe in the things they taught at the English school and was distressed that there was no teaching about God and the scriptures. So, কি হৈছিলে she didn't believe in the things সেইবোৰ বস্তু যিবোৰ ইংৰাজী মাধ্যমৰ স্কুলত তেওঁলোকে শিকাইছিলে সেইবোৰ বস্তুৰ ওপৰত আইতাই তাৰমানে বিশ্বাস কৰা নাছিলে and was distressed মানে হৈছে দুখ পোৱা আৰু দুখ পাইছিল যে there was no teaching of God and the scripture আইতাকে কিহত দুখ পাইছিল যে সেই ইংৰাজী স্কুলবোৰত কি নিশিকায় ভগৱান বা ধৰ্মগ্ৰন্থৰ ওপৰত কোনো ধৰণৰ শিক্ষা নিদিয়ে সেইটো কথালৈ আইতাকে দুখ পাইছিলে One day I announced that we were being given music lesson আৰু এদিন আইতাকৰ আগত কি ক'লে যে we were being given music lesson আমাক কি দিয়া যাব আমাক সংগীতৰ শিক্ষা দিয়া যাব she was very disturbed আৰু তেওঁ হেতু শুনাৰ পিছত আইতাক কি হৈছিলে বিৰাট ডিস্টাৰ্বড হৈছিলে বিৰাট তাৰমানে খেলিমেলি অনুভৱ কৰিছিলে আইতাকে নিজৰ মনত to her music had lewd association So, এইটো যিটো সেন্টেন্স টু হাৰ মিউজিক হেড লিউড এছ'চিয়েশ্যন এইটো সেন্টেন্সৰ মিনিং মানে এই বাক্যটোৰ অৰ্থ কি হ'ব যে তেওঁৰ কাৰণে তাৰমানে সংগীতটো কেনেকুৱা আছিলে সংগীতটো এটা কম ভেলু থকা বস্তু যিটো বস্তুৰ খুব এটা ভেলু নাই তাৰমানে খুব এটা মান নাই তাৰমানে যিটো বস্তুৰ তেওঁৰ কাৰণে আইতাকৰ কাৰণে সংগীত বিষয়টো এটা তেনেকুৱা বিষয় আছিলে
It was the monopoly of harlots and beggars and not meant for gentlefolk. এইটো কি আছিলে? এইটো আছিলে মনোপলি অফ হাৰ্লটছ. হাৰ্লট মানে হৈছে যিটো আমি হোৰ কওঁ, ইংলিছত হোৰ বুলিও কয় বা বেশ্যা কয়. সেই তাৰমানে এইটো বুজাব বিচাৰিছিলে যে যিসকল বেয়া মানুহ. আৰু বেগাৰ্ছৰ কথাও কৈছে. বেগাৰ্ছ মানে ভিক্ষাৰী হয়. তাৰমানে এজ এ হ'ল এই গোটেই চেণ্টেন্সটোৱে এইটো বুজাইছে যে ইট ৱাজ দ্য মনোপলি অফ হাৰ্লটছ এণ্ড বেগাৰ্ছ. তাৰমানে যে এই বস্তুটো, এই সংগীত বিষয়টো তাৰমানে কি বুলি কৈছে? মনোপলি হৈছে তাৰমানে একাধিপত্য. তাৰমানে এডনীয়া বেপাৰ. তাৰমানে এই বেয়া মানুহখিনিৰহে বেপাৰ হয়. তাৰমানে আইতাকৰ মতে আছিলে সংগীতটো এনেকুৱা এটা বস্তু যিখিনিৰ বেপাৰ তাৰমানে বেয়া মানুহেহে কৰে. এণ্ড নট মিন ফৰ জেণ্টল ফক. আৰু এইটো তাৰমানে কাৰ কাৰণে নহয়? জেণ্টল ফক, ভদ্ৰ মানুহৰ কাৰণে এইটো নহয়. আইতাকৰ মনোভাৱটো তেনেকুৱা আছিলে, যিহেতু তেওঁ এগৰাকী আগৰ দিনৰ এগৰাকী মহিলা আছিলে. গতিকে তেওঁৰ সংগীতক লৈ ভাৱ ধাৰণাটো তেনেকুৱা আছিলে. কিন্তু প্ৰকৃতাৰ্থত সংগীত তেনেকুৱা বিষয় কেতিয়াও নহয়. She said nothing but her silence meant disapproval. তেওঁ একো কোৱা নাছিলে মুখেৰে. But her silence meant disapproval. কিন্তু তেওঁ যে মনে মনে আছিল, তেওঁ যে নীৰৱ হৈ আছিলে, সেইটোৱে তেওঁৰ তাৰমানে ডিছএপ্ৰুভেলটো, তাৰমানে তেওঁ যে ভাল পোৱা নাছিলে বস্তুটো, তেওঁ যে সংগীতটো যে ভাল বুলি গ্ৰহণ কৰা নাছিলে, সেইটো তাৰমানে একদম গম পোৱা গৈছিলে. She rarely talked to me after that. আৰু তাৰপিছত কি কৰিছিলে? লিখকৰ লগত কথা একদম কম পতা হৈছিলে. ৰেয়াৰলিহে পতা হৈছিলে. খুব কম কথা আইতাকে পাতিবলৈ ধৰিছিলে. When I went up to university, I was given a room of my own. যেতিয়া মই ইউনিভাৰ্চিটিলৈ গৈছিলোঁ, I was given a room of my own. মোৰ নিজৰ কাৰণে এটা মই ৰুম লৈছিলোঁ বা মোক এটা নিজৰ ৰুম দিয়া হৈছিলে. The common link of friendship was snapped. যিটো কমন যিটো লিংক আছিল, যিটো আমাৰ মাজত তাৰমানে বন্ধুত্ব আছিলে, সেই বন্ধুত্বটো তেতিয়া কি হৈছিলে? সম্পূৰ্ণকৈ ভাঙি গৈছিলে. স্নেপ্ট বুলি ক'লে স্নেপ সম্পূৰ্ণ বা হঠাৎ ভাঙি যোৱা, সেইটোক আমি বুজাবলৈ স্নেপ ৱৰ্ডটো ব্যৱহাৰ কৰোঁ. গতিকে কি হৈছিলে? যেতিয়া তেওঁ ইউনিভাৰ্চিটিলৈ বুলি পঢ়িবলৈ গ'ল, তাত তেওঁ এটা ৰুম ল'লে. তেতিয়া কি হ'ল? যিহেতু ঘৰৰ পৰা আঁতৰলৈ যাব লগা হ'ল, তেতিয়া কি হ'ল? তেওঁলোকৰ যিটো বন্ধুত্ব আছিলে, সেই বন্ধুত্বটো ঘপককৈ একদম কমপ্লিটলি ভাঙি গৈছিলে. My grandmother accepted her seclusion with resignation. So এই যিটো হোল চেণ্টেন্সটো accepted her seclusion with resignation, এইটো তোমালোকে দেখিছা অলপ মানে হেৰিকৈ দিয়া আছে, অলপ ডাঠকৈ ৱৰ্ডকেইটা লিখি পেলাই দিছে. গতিকে হোল চেণ্টেন্সটোৰ মিনিংটো মই তোমালোকক এবাৰ ইংলিছত কৈছোঁ, তাৰপিছত আছামিজত ভালকৈ বুজাই দিম. আৰু তোমালোকে এটা কাম কৰিবা, এই ৱৰ্ডটোৰ যিটো মই মিনিং এতিয়া কৈছোঁ সেইটো তোমালোকে কপিত লিখি ল'বা. So, accepted her seclusion with resignation. That means the grandmother took her loneliness calmly and accepted her fate without being sentimental at all. So, তাৰমানে কি বুজালে যে দ্য গ্ৰেণ্ডমাদাৰ টুক হাৰ লোনলিনেছ. তাৰমানে যেতিয়া নাতিয়েকে ইউনিভাৰ্চিটিলৈ পঢ়িবলৈ গ'ল, তেতিয়া কি হ'ল? তেওঁ নিঃসংগ হৈ পৰিলে. লোনলিনেছ মানে হৈছে নিঃসংগতা. তে কি কৰিলে? দ্য গ্ৰেণ্ডমাদাৰ টুক হাৰ লোনলিনেছ কামলি. তেওঁ শান্তভাৱে কিন্তু তেওঁৰ সেই নিঃসংগতা কি কৰিলে? নিঃসংগতাক গ্ৰহণ কৰিলে. এণ্ড একচেপ্টেড হাৰ ফেট উইদাউট বিং চেণ্টিমেণ্টেল এট অল. আৰু কি কৰিলে? একচেপ্টেড হাৰ ফেট মানে হৈছে ভাগ্য. নিজৰ যিখন ভাগ্য, সেই ভাগ্যখনক তাৰমানে উইদাউট বিং চেণ্টিমেণ্টেল এট অল, তেওঁ মানে নোহোৱাকৈ, দুখী নোহোৱাকৈ তেওঁ কি কৰিলে? ভাগ্যখনক গ্ৰহণ কৰিলে. চ' এই চেণ্টেন্সটো তোমালোকে লিখি ল'বা. লিখি লৈ পেলাই এইখিনি মই যিখিনি ক'লোঁ সেইখিনিও লিখি থৈ দিবা. She rarely left her spinning wheel to talk to anyone. So, spinning wheel বুলি ক'লে যঁতৰক কোৱা হয় দেই. স্পিনিং হুইল মানে যঁতৰ. She rarely left her spinning wheel to talk to anyone. তাৰমানে যিহেতু অকলশৰীয়া হৈ গ'ল, তাৰপিছত কি কৰিলে? তেওঁ কেৱল যঁতৰতে সূতা কাটি থাকিছিলে আৰু ৰেয়াৰলি মানে এৰিছিলে. তেওঁ খুব কমহে তাৰমানে যঁতৰৰ কামটো বাদ দি পেলাই বেলেগৰ লগত কথা পতা কৰিছিলে. তাৰমানে প্ৰায় বেলেগৰ লগত কথা পাতিবলৈ বাদেই দিছিলে আৰু কেৱল যঁতৰত সূতা কাটি আছিলে.
ফ্ৰম যিহেতু কি হ'ল যিহেতু নাতিয়েক কি হ'ল নাতিয়েক ইউনিভাৰ্চিটিলৈ পঢ়িবৰ কাৰণে গুচি গ'ল আৰু তেওঁ নিঃসংগ হৈ গ'ল সেইকাৰণে তেওঁ কি কৰিছিলে তেওঁৰ বেছিখিনি সময় যঁতৰত সূতা কাটিয়ে পাৰ কৰিছিলে মানুহৰ লগত বেছি কথা বতৰা নেপাতিছিলে ফ্ৰম ছানৰাইজ টু ছানছেট ছি ছেট বাই হাৰ হুইল স্পিনিং এণ্ড ৰিচাইটিং প্ৰেয়াৰ্ছ তাৰমানে ফ্ৰম ছানৰাইজ টু ছানছেট সূৰ্য উদয় হোৱাৰ পৰা সূৰ্য অস্ত যোৱালৈকে ছি ছেট বাই হাৰ হুইল স্পিনিং এণ্ড ৰিচাইটিং প্ৰেয়াৰ্ছ তাৰমানে কি কৰিছিলে তেওঁৰ হেৰিটোৰ কাষত যঁতৰৰ কাষতেই কি কৰিছিলে বহিছিলে এণ্ড বাই হাৰ হুইল স্পিনিং এণ্ড ৰিচাইটিং প্ৰেয়াৰ্ছ তাৰমানে যঁতৰত সূতা কাটিয়ে আছিলে গোটেই সময় ৰাতিপুৱা বেলি উদয় হোৱাৰ পৰা বেলি অস্ত যোৱালৈকে এই গোটেই সময়খিনি তেওঁ খালি যঁতৰত সূতা কাটিছিল আৰু কি কৰিছিলে ৰিচাইটিং প্ৰেয়াৰ আৰু তেওঁ প্ৰাৰ্থনা কৰি আছিলে যিটো প্ৰাৰ্থনা কৰাৰ অভ্যাস তেওঁৰ আগতো আছিলে আমি আগৰ পেৰাগ্ৰাফত পাইছোঁ গতিকে তেওঁ প্ৰাৰ্থনা কৰি আৰু যঁতৰ ঘূৰাই ঘূৰাই তাৰমানে গোটেই দিনটো কটাইছিলে অনলি ইন দ্য আফটাৰনুন শ্বি ৰিলেক্সড ফৰ এ হোৱাইল টু ফিড দ্য স্পেৰ'জ আৰু কেৱল তাৰমানে হেৰিয়াৰ সময়ত আফটাৰনুনৰ সময়ত তাৰমানে কি হৈছিলে শ্বি ৰিলেক্সড ফৰ এ হোৱাইল তেওঁ মানে অলপমান ৰিলেক্স হৈছিলে অলপমান ৰেষ্ট লৈছিলে টু ফিড দ্য স্পেৰ'জ যিবোৰ ঘনচিৰিকা চৰাই সেই ঘনচিৰিকা চৰাইবিলাকক খুৱাবৰ কাৰণে কি কৰিছিলে তেওঁ অকণমান তাৰমানে ৰেষ্ট লৈছিলে অলপ মানে জিৰণি লৈছিলে while she sat in the veranda breaking the bread into little bits hundreds of little birds collected round her creating a veritable bedlam of chirrupings so while she sat in the veranda তেওঁ যেতিয়া বাৰাণ্ডাখনত বহিছিলে ব্ৰেকিং দ্য ব্ৰেড ইনটু লিটল বিটছ ব্ৰেডটো কি কৰিছিলে ব্ৰেকিং দ্য ব্ৰেড ইনটু লিটল বিটছ টুকুৰা টুকুৰকৈ তাৰমানে ব্ৰেডটো কি কৰিছিলে তেওঁ হেৰি কৰিছিল ব্ৰেডটো টুকুৰা টুকুৰ কৰি পেলাই ঘনচিৰিকাবোৰক কি কৰিছিল খাবলৈ দিছিলে 100 of little birds collected round her তাৰমানে প্ৰায় তাৰমানে 100টা সৰু সৰু চৰাই কি কৰিছিলে সেই টুকুৰাবোৰ ব্ৰেডৰ সেই টুকুৰাবোৰ কি কৰিছিলে কালেক্ট কৰিছিলে সিহঁতে লৈছিলে ৰাউণ্ড হাৰ তাৰ মানে চাৰিওফালে তাৰমানে সিহঁতে ৰাউণ্ড হৈ পৰিছিলে চাৰিওফালে সিহঁত বহি পৰিছিল আৰু সেই টুকুৰাবোৰ তাৰমানে কি কৰিছিলে বুটলিছিলে ৰাউণ্ড হাৰ ক্ৰিয়েটিং এ ভেৰিটেবল বেডলাম অফ চিৰাপিংছ ক্ৰিয়েটিং এ ভেৰিটেবল বেডলাম অফ চিৰাপিং গতিকে এই ভেৰিটেবল বেডলাম অফ চিৰাপিংটো তোমালোকে দেখিছা এইটো এটা ডাৰ্ককৈ বস্তুটো দিয়া আছে গোটেইকেইটা ৱৰ্ড গতিকে এইটো যিটো চেৰিটেবল বেডলাম অফ চিৰাপিং এইটোৰ এটা ফুল মিনিং এটা আছে গোটেই চেণ্টেন্সটোৰ সেইটো মই কৈ দিছোঁ ইট ৰেফাৰ্ছ টু লিখি ল'বা তোমালোকে এইটো ইট ৰেফাৰ্ছ টু দ্য নইজ এণ্ড কনফিউজন produced by the sparrows with their chirping while the grandmother was feeding them বুজি পাইছানে বাৰু এইটো বস্তুত কি কৈছে এইটোৱে বুজাইছে যে আইতাকে যেতিয়া সেই সৰু সৰু ঘনচিৰিকাৰ চৰাইবিলাকক সেই মানে খুৱাই আছিলে ব্ৰেডৰ টুকুৰাবোৰ তেতিয়া কি হৈছিলে তেতিয়া হুলস্থুল কৰিছিলে সেই চৰাইবিলাকে হুলস্থুল কৰিছিলে আৰু সিহঁতৰ যিটো তাৰমানে চিঞনি চিৰ্পিং বুলি ক'লে যিটো ঘনচিৰিকা চৰাইবিলাকৰ যিটো তাৰমানে সিহঁতৰ যিটো মাতটো যিটো সিহঁতৰ মানে আৱাজটো চিঞোৱা নিচিনা আমি যিটো কওঁ ন চিঞনি এনেকুৱা ধৰণৰ শব্দ কিছুমান আমি ব্যৱহাৰ কৰোঁ এইটো যিটো চিৰ্পিং বুলি যিটো কৈছোঁ ইয়াতে যিটো চিৰাপিংছ বুলি আছে সেই চিৰাপিংছ মানে হৈছে সেই ঘনচিৰিকা চৰাইবিলাকৰ তাৰমানে সেই চিঞনি মাতটো তাৰমানে ভেৰিটেবল বেডলাম অফ চিৰাপিংছ তাৰমানে ইয়াতে সেইটোৱে কৈছে যে ৰেফাৰ্ছ টু দ্য নইজ এণ্ড কনফিউজন প্ৰডিউচড বাই দ্য স্পেৰ'জ সেই যিবিলাক ঘনচিৰিকা চৰাই আছিলে সিহঁতে কি কৰিছিলে সেইখিনি সময়ত হুলস্থুল কৰিছিলে হয় উইথ দেয়াৰ চিৰ্পিং সিহঁতৰ সেই চিঞনিটোৰে সিহঁতে সেই চিচিয়াই তাৰমানে কি কৰিছিলে হুলস্থুল এটাৰ তাৰমানে সৃষ্টি কৰিছিলে সেইটো সময়ত যেতিয়া আইতাই কি কৰিছিলে আইতাকে সিহঁতক সেই ব্ৰেডৰ টুকুৰাবোৰ খাবলৈ দি আছিলে এইখিনিলৈকে বুজি পাইছে চাগে some came and perched on her legs others on her shoulders কিছুমান আহিছিলে ঘনচিৰিকা চৰাই কি হৈছিলে কিছুমান আহিছিলে and perched on her legs আৰু কি হৈছিলে তেওঁৰ ভৰিত আইতাকৰ ভৰিত কি কৰিছিলে আহি মানে এনেকৈ ভৰিত আহি এনেকৈ পৰি গৈছিলে সিহঁতে perched মানে আহি সেই চৰাইবোৰ আহি আইতাকৰ ভৰিত পৰিছিলে আৰু আদাৰ্ছ অন দ্য শ্ব'ল্ডাৰ্ছ আৰু কিছুমান আকৌ আহি পেলাই ক'ত পৰিছিলহি তেওঁৰ বাহুত পৰিছিলহি হয় শ্ব'ল্ডাৰত পৰিছিলে কান্ধত পৰিছিলে বাহু নহয় কান্ধত পৰিছিলে ছাম ইভেন ছেট অন হাৰ হেড আৰু কিছুমান আকৌ আহি পেলাই ক'ত বহিছিলে তেওঁৰ মূৰৰ ওপৰতো বহিছিলে শ্বি স্মাইল বাট নেভাৰ শ্বুট দেম এৱে তেতিয়া আইতাকে কি কৰিছিলে তেওঁ হাঁহিছিলে
তেওঁৰ হাঁহি আহিছিল বাট নেভাৰ শ্বুট দেম এৱে কিন্তু কোনোদিনাখনে কি কৰা নাছিলে নেভাৰ শ্বুট দেম এৱে শ্বুট দেম এৱে তাৰমানে শ্বুট এৱেটো হৈছে এটা ফ্ৰেজ হয় শ্বুট এৱে বুলি ক'লে আমি সেইটো বুজাওঁ আমি ধৰি লোৱা কিবা কেতিয়াবা যদি ঘৰত বাউণ্ডেৰীৰ ভিতৰত কি হয় জন্তু যদি কিবা এটা সোমাই যায় গৰু সোমালে বা চৰাই যদি ধান খাই থকা দেখোঁ তেতিয়া আমি কি কৰোঁ মানে শ্বু বুলি কৈ পেলাই আমি কি কৰোঁ খেদি দিওঁ ন গতিকে সেইটোকে তাৰমানে সেইটোকে শ্বু এৱে এই ফ্ৰেজটোৰে বুজায় গতিকে কি কৰিছিলে তেওঁ কেতিয়াও তাৰমানে যদিও আহি পেলাই সৰু সৰু চৰাইবিলাকে কোনোবা কেইটামান আহি মূৰতে পৰিছিল কোনোবা আহি এনেকৈ হেৰিয়াতে পৰিছিল কান্ধত পৰিছিল কেইটামান আহি পেলাই এনেকৈ ভৰিতে তেওঁ পৰিছিল কিন্তু কেতিয়াও শ্বু কৰি পেলাই মানে খেদাই দিয়া নাছিলে সিহঁতক ইট ইউজ টু বি দ্য হেপিয়েষ্ট হাফ আৱাৰ অফ দ্য ডে ফৰ হাৰ আৰু তাৰমানে হেৰিটো এই আধা ঘণ্টাটো কি হৈ গৈছিলে তেওঁৰ কাৰণে হেপিয়েষ্ট হাফ আৱাৰ আটাইতকৈ সুখৰ তাৰমানে আধা ঘণ্টা হৈ গৈছে আটাইতকৈ সুখৰ সময় হৈছিলে দিনটোৰ 24 ঘণ্টাৰ তাৰমানে সেই আধা ঘণ্টাৰ সময়টো আটাইতকৈ সুখদায়ক হৈ গৈছিলে আইতাকৰ কাৰণে সেই ঘনচিকাৰকেইটাৰ লগত যিটো সময় তেওঁ কটাইছিলে সেই সময়টো আটাইতকৈ সুখৰ সময় হৈ পৰিছিলে when I decided to go abroad for further studies যেতিয়া মই ফাৰ্ডাৰ ষ্টাডিৰ কাৰণে উচ্চ শিক্ষাৰ কাৰণে যেতিয়া মই সিদ্ধান্ত ল'লোঁ যে মই বাহিৰৰ দেশলৈ যাম আই ৱাজ চিয়'ৰ মাই গ্ৰেণ্ড মাদাৰ উড বি আপছেট মই মানে এইটো নিশ্চিত আছিলোঁ যে মোৰ আইতা কি হ'ব মোৰ আইতা আপছেট হ'ব তেওঁ দুখী হ'ব আই উড বি এৱে ফৰ 5 years এণ্ড এট হাৰ এজ ওৱান কুড নেভাৰ টেল মই প্ৰায় 5 বছৰৰ কাৰণেই দূৰলৈ যাম এণ্ড এট হাৰ এজ ওৱান কুড নেভাৰ টেল আৰু তেওঁৰ বয়সত ওৱান কুড নেভাৰ টেল কোনেও তাৰমানে এইটো ক'ব নোৱাৰিব যে তুমি তাৰমানে কি এইটো মোৰ তাৰমানে এইটো বুজাইছে যে আইতাকৰ যিহেতু বয়স হৈছিলে আৰু সেইটো বয়সত নাতি একক ইমান দূৰলৈ পঠিয়াবলৈ কোনোগৰাকী আইতাকে নিবিচাৰিব এই চেণ্টেন্সটোৱে সেইটোৱে বুজাইছে বাট মাই গ্ৰেণ্ড মাদাৰ কুড কিন্তু কি হৈছিলে তেওঁৰ আইতাকে কিন্তু সেইটো কৰিব পাৰিছিলে শ্বি ৱাজ নট ইভেন চেণ্টিমেণ্টেল আৰু আইতাক ইভেন কি হোৱাও নাছিলে চেণ্টিমেণ্টেলো হোৱা নাছিলে দুখীও হোৱা নাছিলে তাৰমানে যে তেওঁ 5 বছৰৰ কাৰণে হেৰিয়ালে দূৰলৈ পঢ়িবলৈ যাব সেইটো কথা লৈ পেলাই নাতিয়েক ইমান দূৰলৈ পঢ়িবলৈ যাবলৈ ওলোৱা স্বত্তেও তেওঁ কিন্তু কি হোৱা নাছিলে তেওঁ দুখী হোৱা নাছিলে শ্বি কেম টু লিভ মি এট দ্য ৰেলৱে ষ্টেচন বাট ডিড নট টক অৰ শ্ব' এনি ইম'শ্যন তেওঁ কি কৰিছিলে তেওঁৰ লগত ৰেলৱে ষ্টেচনলৈ আহিছিলে হয় ৰেল ষ্টেচনলৈ আহিছিলে তেওঁক আনকি মানে থ'বৰ কাৰণেও ৰেল ষ্টেচনলৈ আহিছিলে যেতিয়া তেওঁ যাব ওলালে তেওঁক থ'বৰ কাৰণে যিদিনা ৰেল ষ্টেচনলৈ আহিছিলে বাট ডিড নট টক অৰ শ্ব' এনি ইম'শ্যন সেইদিনা কিন্তু একো কথাও কোৱা নাছিল বা একো তাৰমানে দুখ বা কিবা ইম'শ্যন একো দেখুওৱা নাছিলে হাৰ লিপছ মুভড ইন প্ৰেয়াৰ আৰু এজ ইউজুৱেল আমি যেনেকৈ আগত পাইছোঁ যে তেওঁ কি হৈছিলে তেওঁ প্ৰেয়াৰত খালি কি তেওঁ প্ৰেয়াৰ কৰি থাকে আইতাকে প্ৰেয়াৰ কৰি থাকে আৰু কি হয় লিপছখন হেৰি হৈ থাকে লিপছখন মুভ কৰি থাকে কেৱল তেওঁৰ লিপছখন দেখিহে গম পোৱা যায় যে তেওঁ প্ৰেয়াৰ কৰি থাকে চ' যেনেকৈ আগতে তেওঁ প্ৰেয়াৰ কৰি থাকিছিলে সেই তেনেকেই সেইদিনাও যিদিনা তেওঁক থ'বলৈ আহিছিলে ৰেল ষ্টেচনলৈ সেইদিনাও কি কৰিছিলে মুখৰ ভিতৰতে তেওঁ প্ৰাৰ্থনা গাই আছিলে হাৰ মাইণ্ড ৱাজ লষ্ট ইন প্ৰেয়াৰ আৰু তেওঁৰ মনটো প্ৰাৰ্থনাত তাৰমানে হেৰাই গৈছিলে হাৰ ফিংগাৰ্ছ ৱেৰ বিজি টেলিং দ্য বিটছ অফ হাৰ ৰ'চাৰী আৰু মানে কি আঙুলিবিলাক কি আছিলে আঙুলিবিলাক বিজি হৈ আছিলে আঙুলিবোৰ বিজি হৈ আছিলে টেলিং দ্য বিটছ অফ হাৰ ৰ'চাৰী এজ ইউজুৱেল আমি আগতে যিটো পাইছোঁ কি আছিলে গোলাপৰ খেতিত তেওঁ কি কৰিছিলে সেই গুটিবোৰ ছটিয়াইছিলে আৰু আঙুলিবোৰ কি সেই গোলাপৰ খেতিত তাৰমানে হেৰি কৰিবলৈ গুটি ছটিয়াতে বিজি হৈ আছিলে চাইলেণ্টলি শ্বি কিছড মাই ফৰহেড আৰু খুব নীৰৱভাৱে কি কৰিছিলে তেওঁৰ কপালত তাৰমানে আইতাকে চুমা খাইছিলে এণ্ড হুৱেন আই লেফ্ট আই চেৰিছ দ্য মষ্ট ইম্প্ৰিণ্ট এজ পাৰহাপছ দ্য লাষ্ট চাইন অফ ফিজিকেল কণ্টেক্ট বিটুইন আছ হুৱেন আই লেফ্ট যেতিয়া মই এৰিছিলোঁ আই চেৰিছ দ্য মষ্ট ইম্প্ৰিণ্ট আই চেৰিছড মই তাৰমানে চেৰিছ মানে হৈছে মৰম কৰা বা আদৰ কৰা আই চেৰিছ দ্য মইষ্ট ইম্প্ৰিণ্ট মইষ্ট মানে হৈছে যিটো ভিজি থাকে ইম্প্ৰিণ্ট মানে দাগ গতিকে আইতাকে যিটো চুমা খাইছিলে সেই চুমাটো তাৰমানে কি হৈছিলে তাৰ ভিজা হৈ থাকে ন সেই ভিজা হৈ থকা সেই চুমাৰ দাগটোক কি কৰিছিলে মৰম কৰিছিলে তাৰমানে হয়তো এনেকৈ হাতেৰে চুই চাইছিলে দেই বস্তুটো তেনেকুৱা হ'ব এজ পাৰহাপছ দ্য লাষ্ট চাইন অফ ফিজিকেল কণ্টেক্ট বিটুইন আছ কাৰণ সেইটো কি আছিলে তেওঁলোকৰ মাজৰ হয়তো শেষৰটো তাৰমানে শাৰীৰিক এটা কণ্টেক্ট আছিলে আইতাকৰ লগত এজ পাৰহাপছ দ্য লাষ্ট চাইন এইটো এটা শেষৰটো তাৰমানে চিন আছিলে অফ ফিজিকেল কণ্টেক্ট
শাৰীৰিক কণ্টেক্টৰ আইতাক আৰু নাতিয়েকৰ মাজত হোৱা শাৰীৰিক কণ্টেক্টৰ হয়তো সেইটো এটা একদম শেষৰটো তাৰমানে চিন আছিলে যিটো চুমা আইতাকে তেওঁৰ কপালত দিছিল আৰু সেই চুমাটো তেওঁ হয়তো অনুভৱ কৰিছিলে মৰমেৰে সেই চুমাটোক কি কৰিছিলে অনুভৱ কৰিছিলে বাট ডেট ৱাজ নট ছ' কিন্তু তেওঁৰ ভাবাৰ নিচিনা সেইটো নহ'লে After 5 years, I came back home and was met by her at the station. 5 বছৰৰ পিছত কি আছিলে মই ঘৰলৈ ঘূৰি আহিলোঁ and was met by her at the station. আৰু মই ষ্টেচনত কি হ'ল ষ্টেচনত মই আইতাক লগ পালোঁ. She didn't look a day older. আৰু আমি আগতে পঢ়া নিচিনা যিহেতু আগৰ পেৰাগ্ৰাফত গম পাইছোঁ তেওঁ খুবেই বৃদ্ধ এগৰাকী মহিলা আছিল যাৰ ফিজিকেল এপিয়াৰেঞ্চটো আমি পাইছোঁ যে ইমানেই তেওঁ বয়সস্থ আছিল যে আৰু বয়স হোৱাৰ বা তেওঁৰ শৰীৰটো আৰু মানে প্ৰীতি হোৱাৰ কোনো আৰু বেয়া হোৱাৰ বা আকৌ প্ৰীতি হোৱাৰ ধুনীয়া হোৱাৰ কোনো ধৰণৰ চান্স নাছিলে গতিকে সেইকাৰণে ইয়াত কৈছে যে শ্বি ডিডণ্ট লুক এ ডে অল্ডাৰ অকণো তাৰমানে বুঢ়া যেন লগা নাছিলে যেনেকৈ আগত দেখিছিলে যেনেকুৱা সদায় দেখি আছিলে 5 বছৰ পিছতো সেই সিমানে তেওঁ কি আছিলে সিমানে তেওঁ বয়সস্থ হৈয়ে আছিলে না তাতকৈ বেছি বয়স হৈছিলে না তাতকৈ কমিছিলে শ্বি ষ্টিল হেড ন' টাইম ফৰ ৱৰ্ডছ তাৰমানে সেইখিনি সময়তো কোনো কথা তাৰমানে তেওঁৰ মুখত অহা নাছিলে শ্বি ষ্টিল হেড ন' টাইম ফৰ ৱৰ্ডছ কোনো কথাৰ কাৰণে কোনো শব্দৰ কাৰণে আইতাকৰ সময় নাছিলে ৱাইল শ্বি ক্লেপছড মি ইন হাৰ আৰ্মছ যেতিয়া তাৰমানে শ্বি ক্লেপছড মি ক্লেপছ মানে হৈছে এনেকৈ সাৱটি ধৰা যেতিয়া তেওঁ মোক আইতাকে যেতিয়া তেওঁ কি কৰিলে এনেকৈ সাৱটি যেতিয়া ধৰিলে ইন হাৰ আৰ্মছ তেওঁৰ বাহুত যেতিয়া তেওঁৰ বুকুৰ মাজত যেতিয়া সাৱটি ধৰিছিল আই কুড হিয়াৰ হাৰ ৰিচাইটিং হাৰ প্ৰেয়াৰ্ছ মই তাৰমানে কি শুনিছিলোঁ তেওঁ যে হেৰিটো মাতি আছিলে তেওঁ যে তেতিয়াও যে প্ৰাৰ্থনা গাই আছিলে সেইটো মই শুনা পাইছিলোঁ ইভেন অন দ্য ফাৰ্ষ্ট ডে অৱ মাই এৰাইভেল হাৰ হেপিয়েষ্ট মমেণ্টছ ৱেৰ উইথ হাৰ স্পেৰ'জ আনকি তাৰমানে ইমান দিনৰ পিছত তেওঁ ঘূৰি আহিছে হয়নে নহয় গতিকে ফাৰ্ষ্ট ডে ইভেন অন দ্য ফাৰ্ষ্ট ডে অফ মাই এৰাইভেল আনকি প্ৰথম দিনা মই অহাৰ প্ৰথমটো দিনতো কি হৈছিলে হাৰ হেপিয়েষ্ট মমেণ্টছ ৱেৰ উইথ হাৰ স্পেৰ'জ আটাইতকৈ তাৰমানে সুখদায়ক তাৰমানে মুহূৰ্ত আছিলে ৱেৰ উইথ হাৰ স্পেৰ'জ তেওঁৰ সেই ঘনচিৰিকাবোৰৰ সৈতে যদিও মই ইমান বছৰ পিছত ঘূৰি আহিলোঁ হয়নে নহয় তেওঁ মোক সাৱটি ধৰি কি কৰিছিলে তেওঁ মোক মৰমত যাচিছিলে কিন্তু তথাপিও কি হৈছিলে তেওঁৰ আটাইতকৈ তাৰমানে হেপিয়েষ্ট মমেণ্ট সুখৰ মুহূৰ্ত তাৰমানে কোনখিনি আছিলে সেই ঘনচিৰিকাখিনিৰ লগতহে হুম শ্বি ফেড লংগাৰ এণ্ড উইথ ফ্ৰিভলাছ ৰিবিউক্স হুম শ্বি ফেড লংগাৰ যাক তাৰমানে সেইবোৰ ঘনচিৰিকা হুম শ্বি ফেড লংগাৰ যাক তেওঁ খুৱাই আছে বহুত দিন ধৰি এণ্ড উইথ ফ্ৰিভলাছ ৰিবিউক মানে হৈছে ইট ৰেফাৰ্ছ to the silly and amusing rebukes of grandmother to the sparrows আমি কি বুজিম ফ্ৰিভলাছ ৰিবিউক বুলি ক'লে এটা অমূলক সমালোচনা বুলি আমি ক'ব পাৰোঁ তাৰমানে ধৰি লোৱা আইতাকে কি কৰিছিলে নিজৰ মনটো ভাল লগাবলৈকে কি কৰিছিলে ঘনচিৰিকাখিনিক এনেই জোকাইছিল সিহঁতক কিবা এটা ঠাট্টা কৰিছিলে সেইটো বস্তুকে বুজাবৰ কাৰণে ফ্ৰিভলাছ ৰিবিউক এইটো ফ্ৰেজৰ ইয়াত ব্যৱহাৰ কৰিছে সেইটো এনেকৈও আমি ভাবিব পাৰোঁ ধৰি লোৱা আমি কেতিয়াবা কি কৰোঁ সৰু ল'ৰা ছোৱালীক কেতিয়াবা কি আমি নিজৰ মনটো ভাল লগাবলৈকে সৰু ল'ৰা ছোৱালীক কেতিয়াবা এনেকৈ নকওঁ নেকি অলপ নুজুকাওঁ জানো তেনেকুৱা আমি কৰোঁ গতিকে সেই ধৰণৰ কামটোকে কি বুজোৱা হয় ফ্ৰিভলাছ ৰিবিউক এইটো বস্তুৰে বুজোৱা হয়